Hello everyone, welcome to Moshumi's Kitchen. আজি মই বনাবলৈ ওলাইছো কঁঠালৰ আচাৰ যি মই ফ্ৰাই কৰি বনাম। আপোনালোকে ৰ'দতো দিব নালাগে, এটো বহুত সুবিধা হয়। আপোনালোকে এনেকৈ ফ্ৰাই কৰি বনাই চাব। ইয়া মই কঁঠাল সাফা কৰি ধুনীয়াকৈ কাটি ললো। এতিয়া ৰঙা ৰঙাকৈ ফ্ৰাই কৰি ধুনীয়াকৈ এনেকৈ সব একদম ৰঙাকৈ ফ্ৰাই কৰি ল'ব। তেল অলপ সৰহকৈ লৈছো। আকৌ এই তেলতে মই আকৌ মছলাখিনি ভাজি আকৌ কঁঠালখিনি মিলাই দিম। ইয়া সব ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই এই ফ্ৰাই কৰা কঁঠালত ভিনেগাৰ মিলাম। কঁঠাল সৰহকৈ আছিলে কাৰণে এই সৰু ভিনেগাৰৰ বটলটোৰে 1 বটল ভিনেগাৰ মই পুৰা দি দিলোঁ। মানে ভিনেগাৰত ডুব যাব লাগে কঁঠালখিনি। আপোনালোকে এবাৰ এনেকৈ বনাই চাবচোন। অকল ফ্ৰাই কৰিলে হয় আৰু ভিনেগাৰ লাগে। ৰ'দত দিয়াৰ কোনো দৰকাৰ নাই। কেতিয়াবা বৰষুণৰ বতৰতো আপোনালোকে আৰামত বনাব পাৰিব। এতিয়া সেই তেলতে দিছোঁ শুকান জলকীয়া আৰু এয়া দিছোঁ 1 চামুচ ক'লা জিৰা। এতিয়া দিম সৰহকৈ আদা আৰু নহৰু পেষ্ট। মই দিছোঁ নহৰু পেষ্ট 2 চামুচ আৰু আদা পেষ্ট 2 চামুচ। এনেকুৱাকৈ এতিয়া হেতাৰে মিলাই দিম। অলপ দেৰি ভাজি এতিয়া মিলাম মই কেঁচা জলকীয়া টুকুৰা টুকুৰকৈ কাটি ৰাখিছিলোঁ। এতিয়া দিব লাগিব জলকীয়া গুড়ি। কাশ্মীৰী জলকীয়া গুড়ি 2 চামুচ দি দিছোঁ। এটা নিমখ জোখমতে আপোনালোকে মিলাই ল'ব, যিমান নিমখ খাই ভাল পায়। পিছে আচাৰত অকণমান নিমখটো অলপ বেছি হ'লে ভালহে লাগে। বহুত বেছিও নহয়, কিন্তু একদম কমো হ'ব নালাগে। আৰু শুকান মছলাটো আগতে বনাই থৈছিলোঁ। লৈছোঁ 4 চামুচ জিৰা, গোটা জিৰা, 4 চামুচ চফ, 4 চামুচ গোটা ধনিয়া আৰু লৈছোঁ 4 চামুচ সৰিয়হ, মানে হালধীয়া সৰিয়হটো। এতিয়া ল'ম আজৱাইন আপোনাৰ 3 চামুচ। এয়া দেখিছেনে, যিটো জনি গুটি বুলিও কোৱা হয়। আৰু লৈছোঁ মেথি গুটি লৈছোঁ মই 1.5 চামুচ। বেছি মেথি হ'লে আপোনাৰ তিতা হৈ যাব। আৰু এইফালে লৈছোঁ শুকান জলকীয়া 12টামান। এয়া চব গৰম কৰি ল'লোঁ টাৱাত। এইবোৰ গোটেইবোৰ এতিয়া একেলগে পিচি পেলাম মানে অলপ অলপ গোটা হৈ থাকিবলৈ দিম। মিক্সিতে পিচিম, বৰ বেছিকৈ ঘূৰাই নিদিওঁ। অলপ অলপ গোটা হৈ থাকিলে ভাল লাগে। এয়া চব মোৰ শুকান মছলা ৰেডি হৈ গ'ল। এতিয়া এই শুকান মছলাখিনি এয়া চব মিলাই দিলোঁ। মই যে তেলত ফ্ৰাই কৰি আছিলোঁ, ইয়াত জলকীয়া, আদা, নহৰু এতিয়া ইয়াতে মিক্স কৰি দিলোঁ। এতিয়া মিলাব লাগিব ভিনেগাৰত দি থোৱা কঁঠাল। ভিনেগাৰ আৰু কঁঠাল একেলগে ইয়াত মিলাই দিম এতিয়া। এয়া এতিয়া মছলাৰ লগত ধুনীয়াকৈ মিলাই দিম। আৰু এতিয়া 2 মিনিটমান ফুল ফ্লেমত সিজাই দিম। এয়া চাওক মোৰ কঁঠালৰ আচাৰ ৰেডি হৈ গ'ল। এয়া আপোনালোকে ৰ'দত নিদিয়াকৈ থ'লেও বেয়া নহয়, কাৰণ ভিনেগাৰত ডুবি আছিলে ন কঁঠালৰ পিচখিনি। সেইকাৰণে বেয়া হোৱাৰ কোনো একো চান্স নাই। আৰু আপোনালোকে যিদিনা বনায় সেইদিনাখনৰ পৰাই খাব পাৰিব। খালি চাব যাতে আচাৰটো সদায় তেলত ডুবি থাকে। তেল কমিলে আৰু ওপৰৰ পৰা অকণমান তেল ঢালি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ সোনকালেই লগ পাম। বাই এভৰিৱান।